প্ৰব্লেমৰ লগত কথা পাতি ৰাইজৰ পৰা সলিউশন বিচাৰে যে 26ত আমাৰ চৰকাৰ আহিলে ৰাইজে কেনেকুৱা আমাৰ পৰা কৰ্মসূচী বিচাৰে। আজি আমি নকওঁ, আমি ৰাইজৰ শুনিবলৈ আহিছো আৰু সেয়ে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত আমি ইয়াৰ পৰাই ৰাজীৱ ভৱনৰ পৰা আহি ইয়াত আমি আজি তেখেতৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছো যাতে আমি অসমৰ হৈ অসমৰ হকে যাতে কাম কৰিব পাৰো, তাৰ কাৰণে এই যাত্ৰা আমি আজি আৰম্ভ কৰিছো। এটা প্ৰশ্ন আছে আপোনালৈ যে SIT-য়ে এতিয়া অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, কাৰণ আমাৰ দলে পাঁচটা গ্ৰুপ ঠিক কৰিছে। আমাৰ আটাইকেইজন শীৰ্ষ নেতাৰ নেতৃত্বত এটা গ্ৰুপত মই আছো আৰু মোৰ লগত আমাৰ দুগৰাকী জ্যেষ্ঠ নেতা, আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু আমি 11জনীয়া এটা গ্ৰুপ। ঠিক একেদৰে প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত, ভূপেন বৰাৰ নেতৃত্বত, দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰু আমাৰ ৰকিবুল হুছেইনৰ নেতৃত্বত 5টা গ্ৰুপ আমি গোটেই অসমৰ 5খন-6খনকৈ জিলা, আমি 6খনকৈ জিলা আমি ভ্ৰমণ কৰিম। আমাৰ কাৰ্যসূচীটো হৈছে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই কাৰ্যসূচীটোৰ যোগেদি আমাৰ এই গ্ৰুপ এই 6খন জিলা, প্ৰত্যেকেই 6খন জিলাত মুঠ 35খন জিলাত আমি ৰাইজৰ ওচৰলৈ যাম। বিভিন্ন সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন, NGO অৰ্গেনাইজেশ্যন আৰু ষ্টেক হোল্ডাৰ, এইসকলৰ লগত আমি জিলাই জিলাই মত বিনিময় কৰি আমি আমাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে যিখন আমাৰ ইস্তাহাৰ মেনিফেষ্টো, এই মেনিফেষ্টোখন এখন ৰাইজৰ মেনিফেষ্টো হিচাপে আমি কৰিব খুজিছোঁ। গতিকে তাত কি কি কথা অহা ভাল, লোকেল সমস্যা কি, সৰু সৰু জনগোষ্ঠীবিলাক, যিবিলাক জনগোষ্ঠী আটাইতকৈ মাইক্ৰস্কপিক, কোনেও আমি নাজানো, তেনেকুৱা জাতি জনগোষ্ঠীবিলাকৰো সমস্যা কি, সকলোৰে আশা আকাংক্ষা বিলাক যাতে আমি সামৰি প্ৰতিফলিত কৰিব পাৰোঁ, সেই উদ্দেশ্যত আজি আমি ওলাই আহিছোঁ। আমি আজি প্ৰথমতে হাফলং যাম, কালিলৈ আমাৰ হাফলং, পৰহিলে কাৰ্বি আংলং আৰু তাৰ পিছদিনাখন ৱেষ্ট কাৰ্বি আংলং। তাৰ পিছৰ পৰ্যায়ত আকৌ আমাৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলা আছে। আজি আমি প্ৰথমেই আমি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আমি ওলাই আহি আমাৰ প্ৰাণৰ শিল্পী আমি জুবিন গাৰ্গৰ সমাধি আজি সকলোৱে আমি আশীৰ্বাদ লৈছোঁ তেখেতৰ পৰা, তেখেতৰ আত্মাৰ ওচৰত আমি সকলোৱে আশীৰ্বাদ লৈ এই শুভ কৰ্মত আমি আজি ওলাই আহিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ অসম বিধানসভা নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমাৰ মেনিফেষ্টো কি হ'ব, সেইকাৰণে মেনিফেষ্টো কমিটি এটা বনাই দিছিলে আৰু সেই মেনিফেষ্টো কমিটিৰ অধ্যক্ষ হৈছে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আমাৰ অসমৰ 5টা জোনত ভাগ কৰি 5টা টিম আমাক বনাই দিছে। এটা টিমৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া নিজে আছে, এটা টিমত আছে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এটা দলত আছে ভূপেন বৰা ডাঙৰীয়া, এটা দলত আছে ৰকিবুল হুছেইন ডাঙৰীয়া, এটা দলত ৰিপুণ বৰা ডাঙৰীয়া। গতিকে ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ টিমটো আজি আমি অলপ সময় আগতেই আমি আৰম্ভ কৰিছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ পৰা। আৰু ইয়াতে আহি জুবিন ক্ষেত্ৰত আহি জুবিন গাৰ্গক আমি সেৱা জনাইছোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ আশা আকাংক্ষা যাতে বাস্তৱত ৰূপায়িত হয় আৰু অসমৰ সকলো জাতি জনগোষ্ঠী, ভাষা সংস্কৃতি সকলোকে একেলগে আগুৱাই নিব পৰা এটা মেনিফেষ্টো যাতে হয়, সেই মেনিফেষ্টো যাতে অকল কংগ্ৰেছৰ নহয় অসমৰ ৰাইজৰ মেনিফেষ্টো হয়, তাৰ কাৰণে আমি ওলাই গৈছোঁ।